Hi friend, welcome back to Sanjeev Blog and YouTube channel. নমস্কাৰ দেই। কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে। ময়ো মানে কি বুলি কয় আগৰ দৰে কৈছোঁ আৰু সঞ্জীৱ মানে বিন্দাছ আছোঁ। বিন্দাছ আছোঁ। তো আজি মানে আপোনালোকক অন্য এডোখৰ জেগালৈ লৈ আহিছোঁ। মানে ক'লৈ লৈ আহিছোঁ? অলপ পাহাৰলৈ আহিছোঁ। এই দেখিছে নহয় পাহাৰটো? পাহাৰলৈ আহিছোঁ। তো গতিকে পাহাৰত মানে কি বুলি কয় বগাম। তো আজি মানে ব্লগটো আজি মানে সেইটোৱে হ'ব। ঠিক আছে? হৰি পিজি আছে মোৰ লগত। হৰি পিজি মানে বোলে আজি বোলে কেমেৰামেন হ'ব নেকি? ইয়াৰ পৰা বনাই আছোঁ ভিডিঅ' আপোনালোকে চাই থাকক। এইটোতো মানে আনবক্সিং হৈ গ'ল। মানে কি বুলি কয় ভিডিঅ' বনোৱা নাছিলোঁ, মানে আচলতে সময়ো পোৱা নাছিলোঁ। তো আজি কথা হ'ল কি ইয়াৰ পৰা ভিডিঅ' বনাম, মানে বনাই আছোঁ আৰু দেই। তো কথা হ'ল কি ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? আপোনালোকে মানে ভিডিঅ'টো চাই থাকক শেষলৈকে, য'ত মানে শেষ নহয় তালৈকে চাই থাকক। ঠিক আছে, লেটছ গো। হৰ্ণ হৰ্ণে নাই এতিয়া মই সোমাবলৈ Enggak, ada apa lah? Tadi podong. Mana po na yun? Saya kok putin. Bolok. Dikon boga. Masa lagi sih lah? Bawa lagi. Awak itu. এখন নহয় পটকে নিউতে মানে ইয়াৰ গিয়াৰটো অলপ প্ৰব্লেম আছে। তো এতিয়া কলৈ যায়? এতিয়া অকণমান এটিএমত সোমাওঁ পইচা। এই পিজি দিয়া এই মানে এটিএমৰ কভাৰটো দিয়া আকৌ এটিএম। ইয়াক দেখাই দিম নেকি কি কৈছে? এটিএমত সোমাই মেলি ওলাই যাম ন? এটিএমত সোমাই লওঁ। দিয়া বেগটো দিয়া। আমি আজি আহি আছোঁ মানে কি বুলি কয় এতিয়া মানে আহি আছোঁ এইটো 110 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তামিলনাডুৰ ষ্টেটৰ 110 নং মানে ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটোৱেদি আহি আছোঁ। আমি বৰ্তমান মানে তাম্বাৰামৰ অভিমুখে আহি আছোঁ, কিন্তু তাম্বাৰাম নাযাওঁ আজি। আমি যাম আজি মানে কি বুলি কয় মালাই পেট্টু বুলি কোৱা এখন গাঁৱলৈ যাম। তো সেই গাঁওখনলৈ যাম। তাতে এটা পৰ্বত আছে, মানে পাহাৰ আছে, তামিলত কয় আৰু মালা নে কি বুলি কয় দেই। মই মানে মোৰ যত সম্ভৱ মানে মালাই হ'ব লাগে। তো তাত আহি আছোঁ, অলপ মানে বন্ধু কেইজনমানৰ লগত ফূৰ্তি কৰিম। তো আহি আছোঁ তো আহি থাকোঁতে মানে কিছুমান দেখি ৰাস্তাৰ কিছু মানে প্ৰাকৃতিক পৰিৱেশ আপোনালোকক মানে দেখাই আহিছোঁ। তো আমি তাম্বাৰামৰ অভিমুখে আহি আছোঁ। তো এতিয়া আপোনালোকে মানে কিছুমান বস্তু মানে চাই যাব পাৰিব।
পাই যাব পাৰিব মানে কি বুলি কয় টায়াৰনো ক'ত বনায় সেই কোম্পানীটো আপোনালোকে দেখিবলৈ পাব, কিন্তু বাহিৰৰ পৰাহে দেখাম দেই। মানে কি বুলি কয় মইতো একচুৱেলি JK টায়াৰলৈ বুলি অহা নাই, আহি আছোঁ মালাইপেটু বুলি এখন গাঁৱলৈ। ঠিক আছে, তো মানে কি বুলি কয় যাওঁতে মানে আপোনালোকক এনেই মানে আংশিকভাৱে মানে দেখাই যাম। মানে কি বুলি কয় মালাইপেটু পোৱাৰ আগতে মানে কি বুলি কয় JK টায়াৰ কোম্পানীটো পোৱা হ'ব। তো বাহিৰৰ পৰা মানে কি বুলি কয় দৃশ্যটো আপোনালোকক অলপ দেখাই দিছোঁ। অঁ JK টায়াৰ, অঁ এইটো JK টায়াৰ মানে কি বুলি কয় JK টায়াৰ মুখ্য দ্বাৰ মানে কি বুলি কয় গেটখন, মেইন গেট হয়। এইপিনে এইটোৱে হৈছে মানে JK টায়াৰলৈ সোমাই যায় দেই। তো কোম্পানীটো ভিতৰলৈ যাবলৈতো বহুত দূৰ যাব লাগিব, মানে প্ৰায় মানে প্ৰায় আধা কিলোমিটাৰমান যাব লাগিব এনেকৈ ভিতৰত। প্ৰশান্ত ನೀವು போயிட்டு நீங்கள் போயிட்டு வரீங்களா? முருகனுங்க போகிறோமா? আহি আছোঁ মানে বাইক আনিব নোৱাৰিলোঁ। এতিয়া মানে পাহাৰৰ ওপৰতনো বাইক কেনেকৈ উঠাম ন, মইতো মানে তেনেকুৱা মানে হেৰিও লোৱা নাই, ট্ৰেইনিঙো লোৱা নাই। গতিকে বাইক মানে ইয়াতে থৈ আহিছোঁ। এতিয়া আহি আছোঁ মানে পাহাৰৰ ওপৰত। কিমান দূৰ ওপৰত উঠিব পাৰিম নাজানো। বন্ধু আৰু 3জন আহিব, ইয়াৰ মানে লোকেল বন্ধু দেই, তামিলনাডুৰ মানে বন্ধু 3জন আহিব। তেওঁলোকে আহি আছে আৰু। তো অহা আগতে মানে কি বুলি কয় আমি অকণমান পাহাৰত উঠোঁ, কথা বতৰা পাতিম নে কি। আহি আছোঁ। এইকেইজন আমাৰ সেই মানে অঁ এইবোৰতো সদায় থাকে আৰু বেগত একো নাই, বেলেগ বস্তু নাই কিন্তু দেই, নাভাবিব। স্প্ৰাইটটো খাওঁৱে আৰু সদায় নে কি। দুজন কেনেকৈ বহি আছে দেখিছে ন। গৈ আছোঁ বাৰু। কি হ'ল বহি দিলা যে এইডোখৰ উঠোঁতে? সেইটো
তোমাৰ 4 বছৰ 3 বছৰে মই কিমান 1995তে মানে কি বুলি কয় পাহাৰ বগোৱা, তাৰপাছত নাই বগা, বুজিছানে? 1995 চনতে মানে পাহাৰ বগাইছিলোঁ, তাৰপিছততো বগোৱা নাই। অঁ সেইটো কাৰণে। কোনটো? এই নহয়, এইটো এপাৰ্টমেণ্ট। মই আপোনালোকক মানে কি বুলি কয় এবাৰ দেখাইছিলোঁ হীৰানন্দিনী। তো ইয়াৰ পৰা কিছু দৃশ্য মানে উপভোগ কৰিব পাৰে। ৰিণিকিহে দেখে দেই, সম্পূৰ্ণ নেদেখে। অঁ সেয়াই হ'ল হীৰানন্দিনী। অঁ সেয়াই আৰু কিমান মানে ইয়াৰ পৰা দেখিবলৈ হ'লে মানে কিমান মানে এটা মানে প্ৰকাণ্ড অট্টালিকা। অঁ 288.79 মানে হেক্টৰ লেণ্ড আছে, মাটি আছে। এইবোৰ মই কোৱা কথা নহয় দেই, নহ'বও পাৰে আকৌ। মই মানে কি বুলি কয় মই নেটত মানে চাৰ্চ কৰি পিনিহে কথাটো কৈছোঁ। একৰ্ডিং টু চেঞ্চাছ 2011 ইনফৰ্মেশ্যনৰ মতেহে কৈছোঁ মই, বুজিছেনে? ইয়াতে লেণ্ড আছে 288.79 হেক্টৰ এই গাঁওখনত, বুজিলে? তো এতিয়া কথা হ'ল কি, পপুলেশ্যনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, এই গাঁওখনৰ পপুলেশ্যনৰ কথা যদি মানে ক'বলৈ যাওঁ, 1078 পিপুল পপুলেশ্যন আছে এই গাঁওখনত, বুজিছেনে? প্ৰায় 297 মানে 297 ঘৰ মানে কি বুলি কয় ইয়াতে মানুহ আছে। মই কোৱা কথা নহয় দেই, মই বাৰে প্ৰতি কৈছোঁ আৰু মানে কি বুলি কয় নহ'বও পাৰে আকৌ, মই কোৱাটোকে মানে শুদ্ধ বুলি ধৰি নল'ব। তো মই কথাখিনি মানে কি বুলি কয় আপোনালোকক কৈ আছোঁ নেকি? কি হ'ল, ফটো মাৰিছা নেকি? হা? তো মানে কি বুলি কয় এই মালাইপেটু গাঁওখন মানে কি বুলি কয় কথা হ'ল কি, তাম্বাৰাম ইজ নিয়াৰেষ্ট টাউন টু মালাইপেটু, এপ্ৰক্সিমেটলি 16 কিলোমিটাৰ এৱে, বুজিলেনে? তো তাম্বাৰামৰ মানে কি বুলি কয় কাষতে থকা এখন হৈছে মানে মালাইপেটু ভিলেজ। তো এই মালাইপেটু ভিলেজখনৰ মানে কি বুলি কয় তাম্বাৰামৰ পৰা তো প্ৰায় 16 কিলোমিটাৰ মানে কি বুলি কয় ডিষ্টেঞ্চত আছে, বুজিলেনে? তো মই যিখিনি জানো আৰু গাঁওখনৰ কথা মানে কৈছোঁ আৰু দেই। তো মই অসমৰ মানুহটো, তামিলনাডুৰ বিষয়ে ইমানটোনো ক'ত জানিম, তথাপিতো আৰু যিকোনো আৰু জানো মানে, যিহেতু এই গাঁওখনৰ ওচৰে পাঁজৰে আছোঁতো, তো সেইটো কাৰণে মানে কি বুলি কয় আপোনালোকক গাঁওখনৰ বিষয়ে কিছু কথা কৈ দিছোঁ। মালাইপেটু এটা মানে কি বুলি কয় গাঁও পঞ্চায়ত হয়, ঠিক আছে? এই পৰিৱেশবিলাক দেখাইছোঁ, পৰ্বত পাহাৰ আছে, ধুনীয়া পৰিৱেশ, এটা মনোৰম পৰিৱেশ, নহয় জানো? এতিয়া চাওক, এইখন এখন ডাঙৰ বিল আছে, মাছ পুঠি বহুত পোৱা হয়। ঠিক আছে, পুনৰ লগ পাম আপোনালোকক। কিছু প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখালোঁ, সেইকেইজন আপোনালোকক মানে কৈ আছোঁ আৰু হৰি পিজি। হা ঠিক আছে, অঁ ফটো শ্বট লোৱা। আহক, এতিয়া মই আপোনালোকক লৈ আহিছোঁ অকণমান অন্য এডোখৰ জেগালৈ। এয়া চাওক, মই এতিয়া বেলেগ এটা পাহাৰত উঠি আছোঁ দেই। আপোনালোকক দূৰত সিটো এটা পাহাৰ দেখাই দিছোঁ, চাওক। মানে ইয়াত খণ্ড খণ্ড পাহাৰ। অঁ কি হ'ল, তোমালোকে মোক এৰি থৈ গুচি গ'লা মানে? ঠিক আছে, গৈ আছোঁ ব'লা। অঁ তোমাক একেবাৰে ৰিপৰ্টাৰ নিচিনা লাগিছে। হেৰি নহয়, বস্তুবিলাক ল'লা? আমি কেনে যাম এতিয়া? তললৈ যাম, আকৌ আহিম, হয় নেকি? এই আগত বন্ধু কেইজনমান গৈ আছে, তো পিছত চিনাকি কৰাই দিম আপোনালোকক ন। আমি ইয়াত তললৈ নামি আহিছোঁ।
তেনেকৈ ভাবিছে লেন্সটো খুলি লোৱা নহ'লে তেনেকৈ চাইড কৰিব Enda pa kampo no? Enda pa kampo mo ma? Inge enda pa kampo. Video koy beso, ini kan itu. মই আপোনালোকক এটা বস্তু দেখাইছোঁ এইটো এটা মানে কি বুলি কয় পুখুৰী হয় পুখুৰী মানে এইটো এটা মানে বৃহৎ পুখুৰী এইটো মানে কি বুলি কয় এইটো ইয়াৰ পৰা মানে কি বুলি কয় ইয়াৰ ওপৰৰ পৰা মানে ড্ৰাইভ মাৰি পিনি তাত পৰে মানে ইয়াত মানে মালাইপেটু যিসকল মানে বাসিন্দা তেওঁলোকে ইয়াত মানে কি কৰে খেল খেলে মানে পানীৰ খেল তো পানীৰ খেলটো খেলোঁতে এতিয়া মানে বস্তুটো সক্ৰিয় অৱস্থাত নাই মানে কি বুলি কয় নিষ্ক্ৰিয় হৈছে মানে কিবা কাৰণত মানে বন্ধ কৰি দিলে এনে আপোনালোকক মই অলপ দেখাই দিছোঁ তো ইয়াৰ পৰা ড্ৰাইভ মাৰি পিনি তাত পৰে আৰু মানে তেনেকৈ আৰু মানে কিবা পানীৰ খেল মানে কেনেকৈ খেলে আৰু তেনেকৈ খেলে বুজিছেনে তেওঁলোকে ঠিক তেনেধৰণে খেলে তো আপোনালোকক দেখাই দিলোঁ ঠিক আছে তো নেক্সট আহি আছোঁ আপোনালোকৰ কাষলৈ আকৌ পুনৰ গোটেইকেইজন আকৌ লগ হ'ম বন্ধু কেইজনমানো আহিছে 3জনমান বন্ধু আহিছে সাউথ ইণ্ডিয়ান বন্ধু ঠিক আছে তেওঁলোকৰ লগত মানে পুনৰ সাক্ষাৎকাৰ হৈ যাম আপোনালোকৰ লগত আহি আছোঁ ভিডিঅ'টো চাই থাকক அதில் வந்து இவ்வளோ 100 கிராம் பாக்கெட்டு வந்து 300 ரூபாய் இந்த இலை 300 அண்ணன் பிரதர் இருக்காரு அவர் இவ்வளோ பசங்க கொடுப்பாரு இவ்வளோ இது பண்ணி எடுத்து வந்து கொடுத்து 500 தான் வாங்குவார் சரி மேலே போறீங்க வாங்க போகலாம் আমি এতিয়া পাহাৰটো ওপৰলৈ গৈ আছোঁ এইজন মানে কি বুলি কয় ভয় কৰিছে কেমেৰা দেখি সাউথ ইণ্ডিয়ান হিৰো মুৰুগন মোৰ মানে কি বুলি কয় আমাৰ বন্ধু আৰু দেই হেই আগত এজন আছে এ মাৰে পেৰি মাৰে আৰু মা Tuh, uci goyah. Tiang. Titi baru. Hei. Boro pun আহিছে. তো আজি বতৰটো মানে কেনেকুৱা বৰ ভাল নাপালো। পাহাৰৰ ওপৰত উঠিব নোৱাৰিলোঁ অকণমান উঠিছিলোঁৱে মানে কি বুলি কয় বৰষুণ আহি গ'ল সৰু এজোপা গছৰ তলতে মানে অকণমান আশ্ৰয় লৈছোঁ দেই অকণমান আশ্ৰয় লৈছোঁ এইকেইজন আছে সাউথ ইণ্ডিয়ান হিৰো নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 আৰু এই হৰি পিজি দেখিছে ন এই দীপক এডিটিং মাষ্টাৰ এণ্ড কেমেৰামেন বুজিছে তো এইজোপা গছৰ তলতে আশ্ৰয় লৈছোঁ এইজোপা গছেনো বা কি মানে কি বুলি কয় ৰক্ষণাবেক্ষণ দিব বাৰু ন তথাপিতো ন হা প্ৰশান্ত এইটো এণ্ডাৰ ৰোড মাংগানিয়াম হাইৱে আহিলে ছাৰ্ভিচ ৰোড পেৰুমল টেম্পল আৰু এনা apartment na pe ha Manganiam Perumal Coil Perumal la kumringa Perumal Coil Perumal বৰষুণ যাক এৰক আপোনালোকক মানে লৈ গৈ আছে না মানে 5 days বৰষুণ এৰিছে তো বৰষুণ এৰিছে মানে কি বুলি কয় ভিডিঅ'টো পুনৰ ষ্টাৰ্ট কৰিছোঁ গৈ আছোঁ পাহাৰৰ ওপৰলৈ কিমান দূৰ যাব পাৰোঁ নাজানো আৰু দেই তো গৈ আছোঁ পাহাৰৰ ওপৰলৈ ইয়াতে পাহাৰৰ ওপৰত এটা মানে কি বুলি কয় মন্দিৰ প্ৰতিষ্ঠা কৰি ৰাখিছে পেৰুমল মন্দিৰ বুলি কয় পেৰুমল স্বামী দেৱতা নেকি কয় আৰু তেনেকৈ
বৰষুণত তিতি পুৰি একেবাৰে মানে চিকা পোৱালিটোৰ নিচিনা হ'লো দেই বুজিছেনে বৰষুণ দিলে বৰষুণে খেদিলে তো মহানিম্ন গছৰ তলতে মানে কি বুলি কয় অকণমান আশ্ৰয় ল'লোঁ তো বৰষুণ যাক এৰিছে বাৰু তো এৰিছে ওলাই আহিছোঁ দেখিছে নহয় এইকেইজন হাই 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 ঠিক আছে মানে কি বুলি কয় এওঁ অলপ অঁ তো আমি অলপ মানে তল নামি গৈছোঁ সিটো পাহাৰৰ দাঁতিলৈ মানে কাষলৈ গৈ আছোঁ মানে ইয়াৰ পৰা আমি আৰু আগত যাব নোৱাৰিম আগত যাব মানে সিটো পাহাৰত মানে যাব নোৱাৰিম সিটো এইটো মই দেখাই দিছোঁ এই পাহাৰটোত মানে যাব নোৱাৰিম এইটো মানে কি বুলি কয় সম্পূৰ্ণ ফৰেষ্ট ৰিজাৰ্ভেশ্যন ন তো সেইটো কাৰণে মানে যাব নোৱাৰিম তো ফৰেষ্টৰ কব্জাৰত আছে হয়তো তাৰ ভিতৰত গ'লে মানে আমাক কিবা ক'বও পাৰে নহয় জানো কিবা বিনা পাৰ্মিশ্যনত তাত গ'লে মানে কি বুলি কয় সেইটো মানে যুক্তিগত কথা নহয় গতিকে আমি তাত নাযাওঁ মানে আঁতৰৰ পৰাই মানে আপোনালোকক দেখাই দিছোঁ আৰু পৰিৱেশটো দেই এয়া চাই লওক আঁতৰৰ পৰাই পৰিৱেশটো মানে দেখাই দিছোঁ এয়া চাই লওক ঘূৰোতে ঘূৰোতে এটা বস্তু পালোঁ কি বস্তু এইটো নাম নাজানো সেইটো জানিব না কি নাম নাজানো অলপ চুগাৰৰ কিবা মেডিচিন বুলি কৈছে চুগাৰ মেডিচিন চুগাৰ মেডিচিন মানে কি বুলি কয় যিসকল লোকৰ মানে কি বুলি কয় মধুমেহ মানে কি বুলি কয় ৰোগটো আছে সেইসকল মানে কি বুলি কয় পেচেণ্টে এই বস্তু খাব পাৰে এই বস্তুটো মানে কি বুলি কয় মেডিচিন হিচাপে ইউজ কৰিব পাৰে নামটো খালি নাজানো দেই এইটো পেৰ নাই কাৰকা তামিলে কাৰকা তামিলত মানে কি বুলি কয় কাৰকা বুলি কৈছে এতিয়া অসমীয়াত মানে ইংৰাজীত হিন্দীত কি হ'ব মানে নাজানো দেই বগৰী টাইপৰ হয় কিন্তু বগৰীটো বহুত সৰু হয় মাৰ্কেট এইটো চাই লওক এইটো মানে কি বুলি কয় অলপ পকিছে এইটো কি বুলি কয় ইয়াতে ভিতৰত গুটি আছে গুটিটো খাব নালাগে হেনো মই খাই দেখাইছোঁ দেই অলপ কেহা টাইপৰ গুটি আছে দুটা গুটি ওলালে বস্তুটো কেহা টাইপৰ আমাৰ গুটিটো খাব নালাগে বোলে গুটিটো খাব নালাগে এইটো মানে কটা বুলি কয় মানে তামিলত কটা হা এইটো কটা কাৰাকে কটা সঞ্জীৱ কি লিখিছে আপুনি পাল নাম সঞ্জীৱ এইটো কি লিখিছে ছাৰ ব্লগছ IND ইণ্ডিয়া కొంచెం ఏమైనా పారం ఏదో ఇప్పుడు నా ఏం పేరు ఎట్ను ఏం పేరు అప్పుడు వైఫ్ పేరు ఎట్ను సరేనా ஓகே நம்ம ஊர்ல அது மாதிரி நிறைய இருக்கு அது தெரியாதே அது மாதிரி ஏன்னா মই ইয়াতে লিখি দিলোঁ সঞ্জীৱ ব্লগ IND মোৰ মানে ইউটিউব চেনেলটোৰ নাম লিখি দিছোঁ ঠিক আছে তো মানে কৈছে এইটো এনেকৈ থাকি যায় কিমান বছৰ মানে কি বুলি কয় মানে বহুত থাকে 50 বছৰ থাকে
থাকে বুলি কৈছে এতিয়াতো আমিতো নাজানো ইয়াতে মানে বহুত নাম লিখি থৈ দিছে அன்பு என்ன பண்ற அன்பு கேமரா எடுத்துடா ठीक है मैं கேமரா எடுத்துடா सर ये பேர் என்னமா ये பேர் அப்புறம் முள்ளு இதுவா இருக்கும் இந்த முள்ளு குச்சி சின்ன சின்ன ரொம்ப blood வந்துரும் ஆடல் நீ மடி ஏய் நான் பேர் எழுதுறியா நான் பேர் எழுதுறா ஓகே இப்போ என் பேர் அப்புறம் வைஃப் பேர் என்ன உன் பேரு உன் வைஃப் பேருமா ஹலோ Sangkar bro, si Sangkar bro, si Sangkar. ஓகே Nisha, oke. Tinggal. दीपक अनिशा என்ன பேரு ஜோத்ஸ்னா பிரியங்கா உங்க டாக்டர் சன்னா वाइफ அப்புறம் டாட்டர் டாக்டர் மேலே वाइफ हाँ ஜோத்ஸ்னா ஜெஸ்னா यहाँ वाइफ பேர் ஜோத்ஸ்னா பிரியங்கா यहाँ அது டாட்டர் பேர் பிரியங்கா வைஃப் பேரு ஜோத்ஸ்னா ஜோஷ்னா டாக்டர் பேர் வந்து பிரியங்கா ஓகே ஓகே எங்கே எழுதிட்டா பாரு இங்கே எழுதிட்டா दीपांकर அப்புறம் சுசாங்கர் பெரிய பையன் பேர் दीपांकर சின்ன பையன் சங்கரா சுசாங்கர் சங்கரா சுசங்கரா சுசாங்கர் சுசங்கர் அப்புறம் எங்கே பாரு நான் யூடியூப் சேனல் पे संजीव ब्लॉग IND ஓகே ஓகே இந்தியா ஓகே ஓகே நான் எடுப்பேன் Oke. Dipong Anisha yang gepus ya, Dipong Anisha. Oh, ஓகே Dipong Anisha. Kalian kantor. Ya, oke. Oke, Pak. Ah, oke. Dipong Anisha. Phale Horikanda likhi ase, ki likhise? अनबुसा दिल Asini. Oke. अनबु प्लस अश्विनी Anbu plus Asini A plus. আজি মানে কি বুলি মোৰ লগত যি কিজন বন্ধু আহিছিলে মানে ইয়াতে Ano pesne la oke. प्रश्न है Anbu Asini. Asini oke. অশ্বিনী এজনী ছোৱালীৰ নাম অনবুৱে ভাল পায় বোলে ঠিক আছে অনবুৱে ভাল পায় তো লও মানে লভ চিনটো দিয়া আছে ঠিক আছে Oke, Hori kok dekhili? Hori PG. হৰি পিজি ক'ত লিখা আছে Hori PG. Hori PG. এই দুটা লিখিছে হৰিয়ে দুটা লিখি দিছে হৰি এইটো বস্তুটো 50 বছৰলৈকে থাকে আছে 50 বছৰলৈকে থাকে এতিয়া কথা হ'ল কি তো ইয়াতে মানে কি বুলি কয় লিপিবদ্ধ কৰি ৰাখিলো ঠিক আছে নেক্সট গৈ আছে তো বন্ধুসকল তো মানে আপোনালোকক আজি লৈ আহিছিলোঁ বিশেষকৈ মালাইপেটুৰ গাঁওখনলৈ মালাইপেটুৰ গাঁওখনত মানে কি বুলি কয় মোৰ বন্ধুকেইজন আছিলে তেখেতলোকৰ মানে ঘৰলৈ বুলি আহিছিলোঁ আহোঁতে মানে ওচৰতে মালাইপেটুৰ গাঁওখনৰ ওচৰতে থকা মানে পৰ্বতত
মানে পাহাৰটোত অকণমান মানে পৰিভ্ৰমণ কৰিলোঁ দেই। পৰিভ্ৰমণ কৰিলোঁ মানে কি বুলি কয় গাঁওখনৰ বিষয়ে দুই এটা কথা আপোনালোকক জনালোঁ। গাঁওখনৰ বিষয়ে দুই এটা কথা জনালোঁ। কিন্তু গাঁওখনৰ কথাখিনি যিকেইটা কথা কৈছোঁ এই কথাকেইটা ধৰি লওক মানে কি বুলি কয় মোৰ মানে মই একেবাৰে মানে জানো বুলি কথাটো কোৱা নাই দেই। মই গুগলত চাৰ্চ কৰি পিনিহে মানে কথাটো কোৱা হৈছে। তো অসমৰ মানুহ না, তো তামিলনাডুতনো মানে কি বুলি কয় গাঁৱৰ ভূঞে কথা ইমানটো সবিশেষ মানে ক'ব নোৱাৰিম। তথাপিতো মানে মই জনাত মানে যিকেইটা কৈছোঁ মানে হয়তো শুদ্ধ হ'ব পাৰে, নহ'ব পাৰে দেই। মোৰ কথাটোকে মানে য়েছ বুলি মানে কৈ নিদিব। তো আপোনালোকে মানে চাই ল'ব যদি সবিশেষ জানিবলৈ হয়। তো মানে ক'লোঁ কি হ'ল তাম্বাৰামৰ পৰা প্ৰায় 16 কিলোমিটাৰ 16 কিলোমিটাৰ মানে ডিষ্টেঞ্চত আছে এই গাঁওখন। আৰু এই পৰ্বত পাহাৰকেইটা মানে কি বুলি কয় ইয়াতে আছে। বতৰ মানে তেনে ভাল নহয়, মানে বৰষুণ পৰি আছে যাব লাগে। তো আজিৰ ভিডিঅ'টো মানে কি বুলি কয় ইমানতে সামৰিছোঁ। প্লিজ কিবা ক'বা নেকি কোৱা? ইমানতে সামৰিছোঁ। এতিয়াও মানে আপোনালোকক পুনৰবাৰ এটা কথা কওঁ, মানে সঞ্জীৱ ব্লগ IND ইউটিউব চেনেলটো আপোনালোকে এতিয়াও যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। প্লিজ ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বোৰ শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। প্লিজ কিবা ক'বা নেকি কোৱা? সেইটোৱে আৰু ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো জৰুৰ কৰিব। তো তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।